নমস্কাৰ সকলোকে। বৰ্তমান আহি মই শিৱসাগৰ পালোহি আৰু ইয়াত তিনিগৰাকী আমাৰ ঘৰৰ একেলগে আমি ঢেকীয়াহালত আকৌ লগ হ'লোহি আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা জনালোঁ। এয়া সৰুগৰাকী ডাঙৰগৰাকীয়ে ঢেকী দি আছে আৰু মই পিঠা চালি আছোঁ। মায়েও ইটো সিটো কৰিয়ে আছে। ভিডিঅ'ত আপোনালোকে দেখা পাবই মোৰ শাহু মাক। আৰু ঘৰলৈ আহি কিনো কৰিলোঁ আপোনালোকে এয়া চাই যাওকচোন। এয়া পিঠা চালি ইহঁতি দুজনীয়ে পিঠা আগতে বনালে, তথাপিও আকৌ মোৰ লগত আহি এয়া পিঠাত অলপ লাগি আছে। আমি প্ৰত্যেক বছৰ বিয়া হোৱাৰ পিছৰ পৰা আমি গোটেইকেইজনীয়ে এনেদৰে একেলগেই পিঠা কৰোঁ আৰু আপোনালোকক দেখুৱাম বাৰু। এয়া অলপ আপোনালোকে ঢেঁকীৰ মাত শুনি চাওক। আমি দুজনী ওলাইছোঁ পুৰণা ঘৰলৈ, দেউতা মাক বিহু বুলি সেৱা কৰিবলৈ। আৰু এয়া আমাৰ ঘৰ আৰু পুৰণা ঘৰ আহি পাই গ'লোহি। এয়া দেখিছে মোৰ শহুৰ দেউতা, এয়া গৈ আছে যে, এয়া শহুৰ দেউতা। আৰু এইখন আমাৰ পুৰণা ঘৰ, মানে নতুন ঘৰ আৰু পুৰণা ঘৰৰ মাজত বেছি পাৰ্থক্য নাই, তথাপিও দুয়োখন ঘৰৰে দিনটো অহা যোৱা চলিয়ে থাকে। আৰু ইয়াত দাদা নবৌ ভতিজাটো আৰু মা দেউতা থাকে। আৰু আপোনালোকক দেখুৱামেই সকলোকে। মোৰ নবৌ আৰু ভাই বোৱাৰীক আপোনালোকে দেখিলেই, মানে দেৱৰৰ। তাৰপিছত এয়া ভিতৰলৈ আহি আছোঁ। আৰু এয়া যে মই কৈছিলোঁ পুৰণা ঘৰৰ পৰা নতুন ঘৰলৈ ৰাস্তাটো ইমানে, আমি নতুন ঘৰত আহি আছোঁ। আৰু এয়া চাওক মাহঁতক আমি বিহু বুলি সদায় এনেদৰে আশীৰ্বাদ লওঁ। আপোনালোকে কোনো উপায় নোহোৱাকৈ ভগৱন্তে ডাঙৰমণি ঘৰ কৰি পঢ়া শুনাত অকণমান মন দিবলৈ শক্তি দিয়ে আৰু কৃষ্ণ আমি তিনিগৰাকীয়ে কৰোঁ। অকণমান ডাঙৰ নবৌৰ অলপ প্ৰব্লেম হৈ থকাৰ বাবে তেওঁ আহিব পৰা নাই। আৰু এয়া মেজি ভোজ খোৱাৰ দিনা চবেই ভোজৰ লগত একেলগে চাওক। এয়া আমাৰ গাঁৱৰ যিমানখিনি মানুহ আছে, মানে আমাৰ গলিটোৰ প্ৰায় মানুহখিনি আমি একেলগেই খাওঁ। আৰু এয়া চাওক, আমাৰ ইয়াত মাইকী মানুহবিলাকেও ধুনীয়া শাক পাচলি কাটিবলৈ এনেদৰে ওলাই আহে আৰু মতা মানুহবিলাকে এয়া হাঁহ চফা কৰি আছে। আৰু আমাৰ ভকতসকলে, মানে দেউতাহঁতে এয়া পঢ়াই আছে। আৰু এয়া শুনকচোন আশীৰ্বাদ। আজি মাঘ বিহুৰ উৰুকা বুলি ইভাগি সেৱা ধৰিছে আৰু এই সেৱা ভাগতে এভাগি অন্ন সিদ্ধ কৰি আপোনালোক চৈতন্যমুক্তি ভকত এই চৈতন্যমুক্তি ভকত বৈষ্ণৱে অন্নমুক্তি শুদ্ধাত যদি কিবা অপৰাধ হৈছে হ'ব পৰা সকলোৱে ভাতমুঠি গ্ৰহণ কৰিবৰ বাবে এনেদৰে আমাৰ ভকতৰ মুখৰ আগত আগবঢ়াই সেৱা লয়। আৰু সেৱা কৰাৰ পিছতে সকলো আমি একেলগে ভোজ খাওঁ। আমাৰ ইয়াত হাঁহ গোটা ভাজি ৰঙালাওৰ লগতো দিয়া হয় আৰু মাছ, দাইল, চালাড এনেদৰে ভাতৰ থালিখন দিয়া হয়। মই আপোনালোকক ফটো দিবলৈ ইয়াত নহ'লেই, যি কি নহওক সকলো মিলি ল'ৰা বুঢ়া বুঢ়ী ডেকা গাভৰু সকলো মিলি আমি এনেদৰে খাই মেলি আমি ফূৰ্তি কৰোঁ। আৰু এয়া ভাতৰ থালিখন আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া ল'ৰা সকলোৱে মিলি ধুনীয়াকৈ খাই আছে। এয়া মোৰ বৰজনা মাছ দিয়াত ব্যস্ত। শাহুমা, নবৌ আৰু মানুহজন সেয়া দেখিছেনে ৰাস্তাত ৰৈছেগৈ। সকলোকে দিয়া মেলাৰ পিছত ভকতসকলে খাব। আজিলৈ আহিছোঁ। ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।